কলেজৰ পৰা ৰুমলৈ আহোঁতে দোকানৰ পৰা সোমাই কিবা এটা কিনি খাই আহিছোঁ। কলেজত থাকিলে ভোক লাগিছে সেইবাবে ৰুমত আহি মোবাইলটো চাৰ্জ কমি আছিলে, মোবাইলটো চাৰ্জ অলপ দি ল'লোঁ। দোকানৰ পৰা আৰু বিস্কুট পেকেট এটা কিনি আনিছিলোঁ, বিস্কুট নহয় বাৰু দে, কেকৰ নিচিনা বন 40 টকা দি কিনি আনিছিলোঁ। পেকেটটো ফালি দুটামান খাই ল'লোঁ আৰু দুটামান খাই মই কাপোৰ কানি পিনি মই আমাৰ ঘৰলৈ বুলি ওলাই, যিহেতু আজি শনিবাৰ আছিলে সেইকাৰণে মই আজি দেওবাৰ বুলি মই ঘৰলৈ আহিছোঁ। ঘৰত আহি পালোহি বাৰু, ঘৰত আহি গম পালোঁ যে মা দেউতা ঘৰত নাইকিয়া, ক'ত গ'ল ঘৰৰ ওচৰৰ মানুহখিনি কোনোবাই ক'লে এইফালে অলপ ওলাই গৈছে মানে আলু খানিবলৈ আহিছে। আজি দেওবাৰে মানে আমাৰ পথাৰত আলু সিঁচি থোৱা আছিলে, সেই আলুখিনি খানিবলৈ আহিছে। মই এনেকৈ আলু খান্দিলে বা পথাৰত হাল বালে ববাক চাহ দিবলৈ অহা, তাৰপিছত এইফালে গৰু নিবলৈ অহা, এইবোৰ কাম কৰি ভাল পাওঁ। মাহঁতৰ তাতে এৰি মই অলপ এইফালে আঁতৰৰ ফালে আহিলোঁ, মানে এইফালে জেগাখন অলপ দেখিবলৈ ধুনীয়া, দলং আছে কাষৰ, গাঁৱৰ প্ৰতিটো পৰিৱেশেই ভাল লাগে। অলপ সিফালে ঘূৰি লং ভিডিঅ' এটা বনালোঁ, ইউটিউবত মোৰ চাই লোৱা। মায়ে বাৰু আলু খান্দি আছে, আলু খান্দি শেষ হোৱাই নাই। মই অহাৰ আগতে আলু কেইটামান বইল কৰিছিলে, তাৰে এটা মই খাই আছোঁ। আজি ইয়াত আলু খনা আহি ভাল লাগিছে। আজি ইমানতে ৰাখিছোঁ, বাই আন এটা মিনি ব্লগত লগ পাই আছোঁ।